জয় হিন্দ জয় অসম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 4 পৰীক্ষা কেতিয়া কণ্ডাক্ট কৰিব সেইটো ৰিগাৰ্ডিঙত বহুতো ৰিটেন উত্তীৰ্ণ হৈ থকা ছাত্ৰ ছাত্ৰী অৰ্থাৎ কেণ্ডিডেটছবিলাকৰ এটা অপেক্ষা আছে যে যিহেতু আগত ভাবিছিলে কি ডিচেম্বৰ মাহত কণ্ডাক্ট কৰিব বুলি কিন্তু আজি 2 ঘণ্টাৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টুইটাৰৰ যোগে টুইট কৰি সকলো অসমবাসীক জনায় যে মই টুইটাৰটো পঢ়ি শুনাব চেষ্টা কৰোঁ আজি অসম বিধানসভাৰ মুখ্যমন্ত্ৰী সভাকক্ষত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হওঁ স্বচ্ছ নিকা আৰু ক্ষিপ্ৰতাৰে বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ বৈঠকত সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশনা প্ৰদান কৰোঁ বৈঠকত মাননীয় মুখ্য সচিব শ্ৰী পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে অৰ্থাৎ আমি এই টুইটাৰৰ উল্লেখিত কথাখিনিৰ পৰা বুজিব পাৰোঁ যে অৰ্থাৎ এক্সপেক্ট কৰিব পাৰোঁ যে অহা জানুৱাৰী মাহত ইয়াৰ ভিভা ইণ্টাৰভিউ অৰ্থাৎ ডকুমেণ্টছ ভেৰিফিকেশ্যন কণ্ডাক্ট কৰিব সেই গতিকে সমূহ কেণ্ডিডেটছবিলাকক মই নিবেদন কৰিব চেষ্টা কৰোঁ যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ৰাখক লগতে মক টেষ্ট কৰক নিজৰ ইণ্টাৰভিউ ভিভা কেনেধৰণে দিবলৈ ঠিক আছে আজিৰ আপডেট এয়াই আৰু এই ইনফৰমেশ্যনটো সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় আজিলৈ আহোঁ জয় হিন্দ জয় অসম